जिंदाबाद अमित शाह जी जिंदाबाद जेपी नड्डा जी जिंदाबाद आमार सकलो আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে আমি এই কাৰ্যকৰ্তা সন্মিলনখন বিজয় সংকল্প লবৰ কাৰণে প্ৰতিটো বুথৰ পৰা আমি 38ৰ পৰা 50 জনকৈ প্ৰতিটো বুথৰ কাৰ্যকৰ্তাৰ নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ 76টা বুথৰ প্ৰতিটো বুথৰ পৰা 21 জনীয়া সমিতি 10ৰ পৰা 20 জনলৈকে বুথ বাহিনী 5 গৰাকীকৈ তামোলপুৰত মোৰ 3খন সভা আছে দৰঙাজুলিত হৈ গ'ল নাগৰিজুলি আৰু নাগৰিজুলিৰ পিছত শুক্লাই চেৰফাং 3খন সভা হ'ব আৰু আমি আমাৰ আজিৰ সভা কেইখন কাৰ্যকৰ্তাৰ সভা পিছত আমি ৰাইজৰ সভাও অনুষ্ঠিত কৰিম আমি যিখিনি সন্দেহযুক্ত বিদেশী তেওঁলোকৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব আমি এতিয়া বড়োলেণ্ডত শান্তি হৈছে শান্তিৰ মাজত অশান্তিৰ কথা ক'ব নালাগে